যোৱাকালি আছিল বৰমাহঁতৰ ঘৰত মনসা পূজা। ইয়াত সকলোৱে মিলি পেলাই পূজাৰ যোগাৰ কৰি আছে একেলগে। এয়া আমাৰ মনসা মা আৰু ইয়াত পূজা আৰম্ভ হ'ল। ওজা পালুও ধৰিবলৈ আৰম্ভ কৰিলে। ময়ো চাকি ধূপ দি মনসা মাৰ আগত সেৱা জনালোঁ। এয়া আমাৰ বৰমা আৰু মা। তাৰপিছত বলি হোৱাৰ পিছত পুষ্পাঞ্জলি দিবলৈ ধৰিলে। বলিৰ ভিডিঅ' মোৰ ৰেকৰ্ড কৰা নহ'ল আৰু ইয়াত ধুনীয়াকৈ পুষ্পাঞ্জলি লৈ আছোঁ আমি। ধুনীয়াকৈ পুষ্পাঞ্জলি দিয়া হ'ল। চবৰে বহুত মানুহ হৈছিল যোৱাকালি আৰু কি ধুনীয়া দেখা হৈছিলে তাত চাওকচোন। কিবা এটা কাৰণত মই যাব লগা হ'ল কাৰণে ভাইটিয়ে ৰেকৰ্ড কৰি আছিল আৰু লাষ্টত সকলোকে ভোগ খাব লাগিলে। ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। থেংক ইউ ফৰ ৱাচিং। বাই বাই।